নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এইটো মোৰ প্ৰথম ভিডিঅ' আৰু ইউটিউব জগতখনত মই একেবাৰে নতুন এই ক্ষেত্ৰত মোৰ কোনো ধৰণৰ অভিজ্ঞতা নাই আৰু মই কোনো অভিজ্ঞও নহয় গতিকে আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু মই আজি এটা ৰেচিপিৰে মোৰ ভিডিঅ'টো আগবঢ়াম বুলি ভাবিছোঁ চিকেন বনাবলৈ চিকেনখিনি জিৰা ধনিয়া জলকীয়া গুড়ি গৰম মছলা চিকেন মছলা দৈ 3 চামুচ আৰু মিঠাতেল অলপ দি আধা ঘণ্টা মেৰিনেট কৰি থৈছিলোঁ অলপ সময় মেৰিনেট কৰি থ'লে ভাল চিকেন বনাবলৈ কাজু অলপ পিচি পানী অলপ দি থৈছোঁ আৰু এইফালে বিলাহী দুটা পিচি লৈছোঁ তেল বহাই দিলোঁ তেল গৰম হ'ল এতিয়া মই পাঁচফোৰণ দি দিছোঁ পাঁচফোৰণ কেঁচা লৈছোঁ বেছি দিয়া নাই মই যিহেতু পাঁচফোৰণ দিলে ভাল পাওঁ তাৰপিছত এতিয়া মই পিঁয়াজ দিম এখন হাতে কেমেৰাটো ধৰি থকাৰ কাৰণে অলপ অসুবিধা হৈছে একো নাই এতিয়া পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজিব লাগিব বেছি ৰঙচুৱা নকৰোঁ মই এতিয়া মই থেতেলিয়াই লোৱা আদা ৰচুন দি দিম আৰু এইখিনি ৰঙচুৱা হোৱালৈ মই ভাজি থাকিম ৰঙচুৱা হৈ গ'ল এতিয়া মই পিচি লোৱা বিলাহী দুটা দি পেষ্ট দুটা দি দিছোঁ এইখিনি এতিয়া জুইটো চিমত ৰাখি তেল বিৰিঙি উঠালে ফ্ৰাই কৰিম এনেকুৱা ধুনীয়াকৈ তেল বিৰিঙি আহিছে এতিয়া মই কাজু পেষ্টটো দি দিম অলপ পানী মিহলাই লৈছোঁ যিহেতু কাজুৰ পেষ্টত পানী নিদিলে ফাটি যাব পাৰে জুইটো একেবাৰে চিমত ৰাখিব এতিয়া ইয়াৰ পৰা তেল বিৰিঙি দুটা আলু কাটি দিলোঁ এতিয়া মই ঢাকন দি 15 মিনিটমান সিজিব দিম মাজতে এবাৰ লৰাই দিছোঁ যিহেতু লাগি ধৰিব পাৰে আৰু জুইটো একেবাৰে চিমত ৰাখি অলপ সময় ভাজি থাকিলোঁ মাংসখিনি থাকি তেতিয়া দৈ কেঁচা গোন্ধটো নাইকিয়া হয় মাংসখিনিৰ পৰা ধুনীয়া কালাৰ এটা আহিছে দেখিছে আপোনালোকে এতিয়া মই পানী দিব পাৰিম আৰু চিকেনখিনিত পানী দি দিলোঁ এতিয়া আলু আৰু মাংস সিজালৈকে ঢাকনি দি থৈ দিম ফাইনেলি আমাৰ চিকেন ৰেচিপি হৈ গ'ল আপোনালোকে হয়তো বহুতে বনাই খাইছে যিসকলে বনাই খোৱা নাই এইটো ষ্টাইলত এবাৰ বনাই চাব খাবলৈ বহুত টেষ্টি হয় আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ